মাই ইউটিউব চেনেল মিষ্টাৰ লেজি বি। আজি বহুত একমাহে হ'ব আৰু মই একমাহ পিছত ভিডিঅ' দি আছোঁ। একদম ৰেণ্ডম ভিডিঅ' একো ব্লগ নহয়, জাষ্ট এটা জেগাত গৈ আছোঁ, আপোনালোকে চাই থাকক। ব্লগটো একো নহয়, জাষ্ট নতুন ব্ৰিজটো আপোনালোকক দেখাব আহিছোঁ। স্পটিফাই অলপ কি কয়, নতুন ব্ৰিজটো আপোনালোকক দেখাব আহিছোঁ। মোৰ ছাইডত আছে, এতিয়া এনেকৈ আগত যাই এনেকৈ ঘূৰাই আহিম। বহুত দিন ব্লগ দিব পৰা নাই। মোৰ কি হৈছিল, মই 2 দিন ব্লগ বনাইছিলোঁ চানডে কিন্তু মই ফোনৰ পাছৱৰ্ডটো পাহৰি গৈছিলোঁ। তো তাৰপিছত আকৌ কেয়াৰত লৈ যাই কিনে কি কয় ঘূৰাই দিব লগা হ'ল চব বস্তু। চ' অলপ বেয়া লাগিছিল, কিন্তু একো নাই। এতিয়া নতুনকৈ দিম, বনাম, জালে ব্লগ আহি আছে। এতিয়া মানে ব্ৰিজটো দেখা পাই আছে নাইবা। একদম ৰেণ্ডম হৈ গৈ এনেকৈ ভবা নাছিলোঁ। এতিয়া জাষ্ট ডিনাৰ কৰি উঠিলোঁ, ভাবিলোঁ যে এবাৰ ব্ৰিজত ৰাউণ্ড মাৰি আহোঁ, আপোনালোককো দেখাই আহোঁ নতুন ব্ৰিজটো। চ' সেইটোৱে আগৰ পৰা ঘূৰি আপোনালোকক ব্ৰিজটো দেখাম। আৰু সকলোকে হেপ্পী দিৱালী। ৰাহুল, হেপ্পী দিৱালী। আশা কৰিছোঁ যে আপোনালোকৰ দিৱালীটো ভালে গ'ল, মোৰো গ'ল। চ' সেইটোৱে। চ' এতিয়া আপোনালোকক দেখাই আছোঁ। চাইছেনে নাই বা গুৱাহাটীৰ চব গাড়ী ইয়াতে আজি বহুত বেছি ধুনীয়া লাগিছে। কিন্তু এনেকুৱা যেন মেইনটেইন থাকে, এইটোৱে আশা কৰিছোঁ। বহুত ধুনীয়া আৰ্ট ৱৰ্কছো আছে। অলপ খোজকাঢ়ি আহোঁ আৰু আপোনালোককো দেখাই আহোঁ। গোটেই ব্ৰিজটো পূৰা ষ্টাৰ্টিঙৰ পৰা এণ্ডলৈ পূৰা ধুনীয়াকৈ পেইণ্টিং বনাই থোৱা আছে। মানে চব জেগাৰ পৰা আছে, ছিকিম, মেঘালয়, নাগালেণ্ড, মণিপুৰ, গোটেইবোৰৰ এটা পাৰ্ট দেখুওৱা হৈছে। চ' বহুত বেছি ধুনীয়াকৈ আছে। আই হোপ ব্ৰিজটো যেন এনেকুৱাই মেইনটেইন থাকে আৰু মানুহবোৰ আমি মানে লেতেৰা নকৰোঁ খালি বাছ। কাৰণ বনাওঁতে বহুত বেছি টাইম, বহুত বেছি কষ্ট, বহুত বেছি পইচা লাগিছে। চ' এইটো আমাৰে হয়, আমাৰ কাৰণে বনোৱা গৈছে। চ' আমি যদি মেইনটেইনকৈ ৰাখোঁ তেনেহ'লে আমাকো ভাল লাগিব। কাৰণ যেতিয়া বাহিৰৰ মানুহবোৰ আহি চাব এইবোৰ, তো সিহঁতেও ভাল পাব, ইমান ধুনীয়াকৈ বনাইছে। চ' এইটো মেইনটেইন কৰি ৰখাটোৱে টান। আই হোপ আমি একেলগে চব মেইনটেইন কৰিব পাৰোঁ আৰু লেতেৰা যেন নকৰোঁ। এইটোৱে আৰু গোটেইফালে এইটো মেঘালয়া এনেকৈ চব আই থিংক 7 ষ্টেটৰ গোটেইখিনি পূৰা বনাই থৈছে মানে ধুনীয়াকৈ যিমানখিনি পাৰে। চ' বহুত বেছি ভাল লাগিছে আৰু ফুল মানুহ পূৰা আজি দিৱালীৰ কাৰণে। সেইটোৱে। আই হোপ যেন কোনো গুটকা খাই কিনে নেপেলায় ইয়াতে বাছ। কাৰণ আমি গভৰ্ণমেণ্টক কিমান দুখ দিম, আমি নিজেও আমাৰ দায়িত্ব হয় যে এইটো চাফা ৰাখোঁ। এইটোৱে আছিল, একো ব্লগ নহয়, জাষ্ট ৰেণ্ডামলি ভাবিলোঁ যে ব্ৰিজটো চাই আহোঁ, আপোনালোকক দেখাওঁ। চ' আৰু বহুত দিন একো দিব পৰা নাই আৰু মোৰ আগৰ 2টা ভিডিঅ'টো উৰি গ'ল, ইমান ধুনীয়া জেগাত গৈছিলোঁ। একো নাই, ছেইম আকৌ এইটো জেগাত যাম এইকেইদিনৰ ভিতৰতে। চ' আকৌ ভালকৈ বনাব লাগিব আৰু সেইটোৱে। এইটো ভিডিঅ'টো ইয়াতে শেষ কৰিছোঁ। আই হোপ আপোনালোকে ভাল পায় আৰু আপোনালোক সকলোকে হেপ্পী দিৱালী।